বঙাইপাৰাত দুগৰাকী চিলনী চোৰ আটক। আৰক্ষীয়ে চিলনী চোৰ দুগৰাকীক বেলতলী চাৰিআলিৰ পৰা খেদি উদমাৰীত আটক কৰিবলৈ সক্ষম হ'ল। বিলাসীপাৰা টাউন পৰিদৰ্শক কফিল উদ্দিন আৰু ট্ৰাফিক জিত ৰায় চৰকাৰৰ লগতে কেইবাগৰাকী আৰক্ষীয়ে। আটকাধীন চিলনী চোৰ দুইগৰাকী হ'ল বঙাইগাঁও জিলাৰ ভাওলাগুৰি গাঁৱৰ ছানিদুল ইছলাম আৰু আনগৰাকী হ'ল গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ৰেজাউল ইছলাম বুলি জানিব পৰা গৈছে। জানিব পৰা মতে জোনমণি নাথ নামৰ মহিলাগৰাকীয়ে বেলতলী চাৰিআলিৰ পৰা ই-ৰিক্সা লৈ গোপী গাঁৱলৈ গৈ থকা অৱস্থাত ডিঙিৰ পৰা সোণৰ অলংকাৰ এডাল ছিঙি লৈ আত্মগোপন কৰিবলৈ চেষ্টা চলাই চিলনী চোৰ দুগৰাকীয়ে। যদিও অৱশেষত আৰক্ষীয়ে খেদি উদমাৰী খেতিপথাৰৰ মাজত চিলনী চোৰ দুগৰাকীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বিলাসীপাৰাৰ পৰা হাছান আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ।